ইয়াতে মই মাংস লৈছোঁ, বনলেছ মাংস, আৰু লগত লৈছোঁ আলু, নহৰু, আদা, পিঁয়াজ, বিলাহী। আদা নহৰুখিনি মই গোটা গোটাকৈ দিছোঁ, কাৰণ পাছত মই এইখিনি গোটেইখিনি গ্ৰাইণ্ড কৰিম আৰু এইখিনি খুব ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। আৰু ভালকৈ মিক্স কৰিব লাগে। বাকী একো দিয়া নাই, জাষ্ট হালধি আৰু নিমখ দিছোঁ। আৰু এতিয়া ইফালে পাতি দিছোঁ কুকাৰটো, কাৰণ কুকাৰটো পাতি তাত অকণমান গৰম হোৱাৰ লগে লগে অকণমান তেল দিছোঁ। তেল দি তাত দি দিছোঁ পাঁচফোৰণ, কাৰণ পাঁচফোৰণত থকা মিঠিখিনিয়ে শৰীৰটো মানে খুব ভাল কৰে ন, আৰু ডাইজেষ্ট হোৱাত সহায় কৰে, সেইকাৰণে দি দিছোঁ মিঠিখিনি। আৰু এতিয়া ইয়াতে বহাই দিম মাংসখিনি কম জুইত বহাই পেলাই অকণমানকৈ লৰাই থাকিম। আৰু জুইটো কমাই দি পেলাই জাষ্ট ওপৰত ঢাকনখন দি দিম, একেবাৰে বন্ধ কৰি নিদিওঁ, জাষ্ট লগাই দিম। আৰু এতিয়া চাওক ঢাকনখন লগাই দিয়া অকণমান পানী উঠিছে, আৰু এতিয়া ইয়াত দি দিলোঁ গৰম পানীখিনি, আৰু একেবাৰে গৰম পানীখিনি দি ঢাকনিখন লগাই 10টা চিটি আহিবলৈ দিম। 10টা চিটি অহাৰ পিছত আকৌ সৰু কেৰাহী এটাত ইয়াৰ মাংসখিনি ট্ৰেন্সফাৰ কৰি আকৌ অকণমান উতলিব দিম, আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি